নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই চেনেল মিনমজেট অফিচিয়েল। আজি আমি জিকিৰ আৰু জাৰিৰ নামৰ পাঠটোৰ সকলোবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম আৰু লগতে শেষৰ ফালে মেট্ৰিক পৰীক্ষাত আহিব পৰা কমন কুৱেশ্যনখিনি যুক্তিসংগতভাৱে তোমালোকৰ আগত দাঙি ধৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাবা যাতে পাঠটোৰ লগত জড়িত সকলোবোৰ ডাউটছ তোমালোকৰ ক্লিয়াৰ হৈ যায়। এতিয়া আমি জিকিৰ আৰু জাৰিৰ পাঠটিৰ প্ৰথম প্ৰশ্নলৈ আগবাঢ়ো। প্ৰথম প্ৰশ্নটো হ'ল জিকিৰৰ ৰচক কোন? উত্তৰ হ'ব জিকিৰৰ ৰচক আজান ফকীৰ। দ্বিতীয় প্ৰশ্নটো হ'ল জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি? উত্তৰ হ'ব জিকিৰবোৰক বৈষ্ণৱ সাহিত্যৰ ভক্তিমূলক গীত বৰগীতৰ তুলনা কৰিব পাৰি। ৩ নম্বৰ প্ৰশ্ন, জিকিৰ শব্দটো কিহৰ পৰা ওলাইছে? উত্তৰটো হ'ব জিকিৰ শব্দটো জিকৰ শব্দৰ পৰা ওলাইছে। এইখিনিতে তোমালোকক এটা কথা কৈ লওঁ, তোমালোকে মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি কৰোঁতে কেৱল পাঠৰ প্ৰশ্নকেইটাতে সীমাবদ্ধ নাথাকি পাঠটোৰ পৰা খুচুৰি যিমান পাৰে সিমান সম্ভৱ প্ৰশ্ন উলিয়াব চেষ্টা কৰিবা, যাতে তোমালোকে সকলো প্ৰশ্নৰ উত্তৰ শুদ্ধভাৱে বা সঠিকভাৱে কৰিব পাৰা। সেয়েহে এই কথাটো ধ্যানত ৰাখি আমি কেইটামান পাঠৰ ভিতৰৰ পৰা খুচুৰি প্ৰশ্ন ওলাবলৈ চেষ্টা কৰিম আৰু তাৰ উত্তৰটো সম্ভৱ দিম। এতিয়া আমি 4 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ো। ৰহমৰ গিৰিহঁত বুলি কাক বুজাইছে? ৰহমৰ গিৰিহঁত বুলি ইয়াত ঈশ্বৰ বা আল্লাক বুজাইছে। 5 নম্বৰ প্ৰশ্ন, মায়াই ক'ত বাট ভেটে? উত্তৰটো হ'ব এই সংসাৰত জন্ম গ্ৰহণ কৰি মানুহ মায়াত আবদ্ধ হয়। মায়াত আবদ্ধ হৈ আল্লাক স্মৰণ কৰিবলৈ পাহৰি যায়। সেয়ে মায়া বান্ধনত পৰা আঁতৰি আহি ঈশ্বৰক বা আল্লাক স্মৰণ কৰিহে প্ৰকৃত সুখ পাব পাৰি বুলি কবিয়ে কৈছে। জিকিৰ মানে কি? জিকিৰ মানে কি বুলি 2 নম্বৰী প্ৰশ্ন এটা আহিব পাৰে। ইয়াৰ বাবে তোমালোকে কথাখিনি লিখিব পাৰিবা। জিকিৰবোৰ অসমীয়া ভাষাৰ অমূল্য সম্পদ। এই শব্দটি জিকৰ শব্দৰ পৰা ওলাইছে। জিকিৰ শব্দৰ মূল অৰ্থ স্মৰণ কৰা, উল্লেখ কৰা, আল্লাৰ নাম, গুণ বা প্ৰশংসা বুলি পুনৰ উচ্চাৰণ কৰা। এইখিনি 2 নম্বৰৰ কাৰণে যথেষ্ট হ'ব। 7 নম্বৰ প্ৰশ্নটো, সজাত মইনা থকা মানে কবিয়ে কি বুজাইছে? উত্তৰটো হ'ব কবিয়ে সজা শব্দৰ দ্বাৰা মানুহৰ দেহটোক বুজাইছে আৰু মইনা শব্দটোৰ দ্বাৰা মানুহৰ দেহৰ ভিতৰত থকা আত্মাটোক বুজাইছে। সজাৰ ভিতৰত মইনা থকাটো সকলোৱে দেখিবলৈ পায়, কিন্তু সজাৰূপী দেহটোৰ ভিতৰত মইনাৰূপী আত্মাটো সোমাই থাকে। মৃত্যুৰ পাছত দেহৰূপী সজাৰ পৰা আত্মাৰূপী মইনা চৰাইটো উৰি গ'লে এই দেহ পঞ্চভূতত বিলীন হৈ যায়। এতিয়া আমি শব্দ অৰ্থলৈ আহোঁ। ত্ৰিবেণী শব্দৰ অৰ্থ হ'ল ত্ৰিবেণী, অৰ্থাৎ গংগা, যমুনা আৰু সৰস্বতীৰ সংগমস্থলক ত্ৰিবেণী বুলি কোৱা হয়। ই এটা পবিত্ৰ ঠাই। ঠিক তেনেদৰে দৰিয়া শব্দৰ অৰ্থ হ'ল সাগৰ বা নদী। ৰচুল শব্দৰ অৰ্থ হ'ল আল্লাৰ দূত। মুমিন শব্দৰ অৰ্থ হ'ল বিশ্বাসী মুছলমান। ৰহম শব্দৰ অৰ্থ হ'ল দয়া। এতিয়া আমি যুক্তিসংগতভাৱে কমনলৈ আগবাঢ়োঁ। 3 নম্বৰ প্ৰশ্নটো 2020ত আহিছে, গতিকে ইয়াৰ সম্ভাৱনা নিচেই তাকৰ। গতিকে আমি 4লৈ আগবাঢ়োঁ। 4ৰ ক নম্বৰ প্ৰশ্নটো 2016 আৰু 2018ত আহিছে, গতিকে এইটো আৰু ৰিপিট অহাৰ সম্ভাৱনা নাই। গতিকে খ নম্বৰ প্ৰশ্নটো চাওঁ। খ নম্বৰ প্ৰশ্নটো 2017ত আহিছে, অনলি 17ত আহিছে, আৰু গ নম্বৰ প্ৰশ্নটো 2019ত আহিছে। সেয়েহে যিহেতু 4 নম্বৰৰ খ আৰু গটো ৰিপিট হোৱা নাই, সেয়েহে এই দুটা প্ৰশ্ন 2021 চনৰ কাৰণে কমন হিচাপে তোমালোকে বাছি ল'ব পাৰিবা। গতিকে আজিলৈ ইমানেই। তোমালোকৰ মনত যদি কিবা প্ৰশ্ন আহে তেতিয়াহ'লে কমেণ্ট বক্সত জনাবা। মই নিশ্চয় নেক্সট ভিডিঅ'ত তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো ভাল লাগিল যদি লাইক কৰিব। ধন্যবাদ।